So এনেকুৱা so normal Hey guys, welcome to my YouTube channel Mr.Axom. So আজি মোৰ উন্নতি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু এতিয়া পুৰা বতৰটো খুব ভাল গতিকে আমি আজি যাবলৈ মানে যাম বুলি ভাবিছোঁ চেং চাপৰি চাওঁ কি হয় আৰু বতৰটো পুৰা কুঁৱলী কুঁৱলী হৈ আছে চাই থাকোঁচোন লেটছ গো এইফালে ইৰফান আহি পাইছে এইফালে ইফতিকাৰটো আগৰ পৰা আহিছে দেখাইছোৱে এইফালে জাহিদ আহি পাইছে আৰু বাকী এইকেইটা আহি পোৱা নাই আৰু আজি আমাৰ লগত নতুনকৈ 2জন বা 3জন ৰাইডাৰে মানে জইন কৰিব তো চাওকচোন বাৰু কোন কোন সেই 2জন ৰাইডাৰ আৰু বাকী বাৰু ভিডিঅ'টো কণ্টিনিউ কৰিম লেটছ গো অকণমান আগতে কৈছিলোঁ যে আমাৰ 2জন মানে ৰাইডাৰে জইন কৰিব চ' এয়া নিচাংকমণি নাথ মানে খুব এজন ভাল ক্ৰিকেটাৰ আৰু মোৰ একদম শৈশৱকালৰে এজন বন্ধু আৰু এইফালে আমাৰ আছে প্ৰীতম হেল্ল' গাইজ চ' ইয়াক মই মৰমতে বগাই বুলি মাতোঁ আকৌ আমি সকলোবোৰ গৈ আছোঁ চ' আজি কিবা এটা ভাল লাগি আছে কাৰণ আমি কেইজন ৰাইডাৰ আছোঁ মই এতিয়া 7জন আছোঁ আচলতে চ' বেছি ভাল লাগিছে আৰু এইখন নতুন হস্পিটেল আচলতে আমাৰ ঘৰৰ একদম নিচেই কাষতে থকা মানে তেলিপাৰাত আছে চ' এইখন নতুন হস্পিটেল সেইদিনা আগৰ ভ্লগটোত মই দেখাব নহ'ল আচলতে কিছুমান টেকনিকেল ইছ্যুৰ কাৰণে আচলতে গতিকে এইখন চাই লওক JN শৰ্মা মেমৰিয়েল হস্পিটেল সেয়া আপুনি চাওক আৰু এই হাইৱে আৰু ইয়াৰ পৰা এইফালে সোমাই যাব লাগিব মই যাই পোৱা নাই কিন্তু আমাৰ ইহঁত গোটেইকেইটা যাই পাইছে আগতে চ' ব'লক সিহঁত আজি সেইদিনা আছিলে 2টাৰ এক্সপিৰিয়েঞ্চ আজি পুৰা 6টাৰ এক্সপিৰিয়েঞ্চ গতিকে আজিতো কোনো টেনশ্যনেই নাই বাৰু চ' ব'লক গাইজ পুৰা ধুনীয়া ৰাস্তা পাই গৈছোঁ সেইফালে আমি কিবা গেৰি মেৰি চক এটা পালোঁ আগতে তাৰপিছত এইফালে এনেকৈ আমি আহি আছোঁ গতিকে চাই থাকক সবিশেষ আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু জেগাবোৰ খুব ভাল লাগি আছে মোৰ গাইজ ইয়াতে পূৰা আপোনাৰ জোৰ নালাগে আচলতে চাইকেলে আপোনাক নিজে নিজে নিব সঁচা কৈছোঁ আপোনালোকে আহি চাব এদিন চেং চাপৰি চ' সঁচা কৈছোঁ আমি এনেকুৱা এটা বতৰ বিচাৰিছিলোঁ আচলতে চ' আৰু সেনেকুৱা বতৰ আমাক ভগৱানে দিলে চ' এতিয়া আমি এনেকৈ মানে গাঁৱৰ মাজে মাজে গৈ আছোঁ এখন ধুনীয়া গাঁৱৰ মাজত আছোঁ মই নাম নাজানো কি গাঁও যদি আপোনালোকে জেগাবোৰ চিনি পায় কমেণ্ট কৰিব সঁচা কৈছোঁ একদম পৰিৱেশটো খুব ভাল লাগি আছে আচলতে সেইদিনা যেনেকুৱা ফিল হৈছিলে আজিও ঠিক তেনেকুৱাই লাগি আছে খালি সেইদিনা অকণমান ৰাস্তাবোৰ তাত অকণমান অফ ৰ'ডিং বেছি আছিলে আজি ইয়াতে অফ ৰ'ডিং নহয় ইয়াতে ক'ব গ'লে মানে অন ৰ'ডিং নাই চাগে তেনেকুৱা শব্দ হ'লেও ক'লোঁ আৰু চ' গাইজ বৰ হৈছে নেকি বাৰু এতিয়ালৈকে আমি ডেষ্টিনেশ্যন পোৱা নাই বাৰু চাই থাককচোন আপোনালোকক মানে তেতিয়াৰ পৰা মই তেনেকুৱা জেগাই দেখাব লগা হৈছে আচলতে গতিকে বৰ নহ'ব আপোনালোকে দেখাই আছোঁ ডেষ্টিনেশ্যন পাম অকণমান পাছত চ' গাইজ চাওক পূৰা গৰাখহনীয়া চ' ইয়াৰ নৌকা মানে দেখি পেলাই উঠি পেলাই মন গৈছে কিন্তু যিহেতু নাৱৰীয়া নাই গতিকে উঠিব নোৱাৰিম আৰু ইয়াৰ মাকৈ খেতি চাওক একদম ওচৰৰ পৰা চাওক গাইজ পূৰা একদম ইয়াতেও সেইদিনাৰ নিচিনা পূৰা বিঘা বিঘা মাটিত মাকৈ খেতি কৰিছে আৰু ইয়াৰ মাকৈ হয়তো গছতে আছে চ' গাইজ এয়া চাওক ব্ৰহ্মপুত্ৰ আৰু এইখন নৌকা ওলটাই থৈছে দেখোন কিবা বেমাৰ হৈছে চাগে ইয়াৰ চ' ইয়াক চাগে বেড ৰেষ্টত থাকিব দিছে সেইকাৰণে ইয়াৰো ক'ত বেডত থাকিব আৰু নৌকাৰ মানে নদীৰ ছাইডতে আছে আৰু লাগিল পাৰ হৈ মানে দলং চলং মজা ঐ তোমাৰ কেনেকুৱা লাগিল ঐ হেডফোন আছে চাগে আৰু কেনেকুৱা লাগিল নহয় ত' গাইজ সিহঁতৰ কাৰণে মানে কি হ'ব আকৌ ঘূৰিব লাগিল ৰাস্তা নহ'ল আমি কৈছিলোঁ সেইফালেদি যাওঁ কিন্তু ইহঁতে ক'লে আচলতে কি বোলে দলং বনাইছে ইফালে চ' ইফালে যাওঁ কিন্তু নাপালোঁ আচলতে সিফালে যাব লাগিব চ' ব'লক চ' গাইজ ইহঁতে আগতে চিনি পায় আৰু এইবিলাক চাওক আচলতে বানপানী আহি পেলাই কিমান বিঘা বিঘা মাটিৰ মাকৈ আচলতে শেষ হৈ গ'ল
চ' এটা অতি মানে হৃদয়বিদাৰক দৃশ্য আচলতে। চ' আমাৰে এনেকুৱা লাগিছে দেখি পেলাই, আৰু এই কৃষকজনৰ কেনেকুৱা মানে তেখেতৰ কিমান বেয়া লাগিছে ভাবক আচলতে। এতিয়া অকণমান ভাল ৰাস্তা পাইছোঁ, ভাল ৰাস্তা মানে ভালে বুলি ক'ব লাগিব দিয়ক, সেইখিনিতকৈ খুব ভাল। আৰু চাওক এয়া ব্ৰহ্মপুত্ৰ। চাংকৈ আচলতে খুব ঠিক কথা কৈছে। তো প্ৰথমতে মোৰ 40টাই লাইক হৈ লওক, যিহেতু মোৰ চেনেল ইমান গ্ৰ' হোৱা নাই, গতিকে আপোনালোকে হয়তো অভিজ্ঞতা আছে যে জখলা এখন কেতিয়াও মানে মাজৰ পৰা আচলতে উঠিব নোৱাৰি। য়েছ, অলৱেজ ষ্টাৰ্ট ফ্ৰম জিৰ'। আৰু জখলা এখনত আপোনালোকে উঠিব লাগিলে সদায় আচলতে মাজৰ পৰা উঠিব নোৱাৰে, কিন্তু আপোনালোকে তলৰ পৰাই উঠিব লাগিব। গতিকে ময়ো সেই জখলাখনত তলৰ পৰাই উঠিব চেষ্টা কৰি আছোঁ। গতিকে ফাৰ্ষ্ট অফ অল আপোনালোকে মোক এই ভিডিঅ'টো 40টা লাইকেই বাৰু দিয়ক, তাৰপিছত বাৰু আমি চিন্তা কৰিম, আৰু সেইখিনি মোৰ আশা আছে যে আপোনালোকে দিব। বাপৰে গাইছ, পূৰা ভয় লাগে আচলতে, যিহেতু ব্ৰহ্মপুত্ৰৰ পানীও বহুতখিনি বাঢ়িছে। মানে বানপানী উঠা লেভেলতকৈতো বহুতখিনিয়ে কমিলে, কিন্তু তেতিয়াতো আমি আহিব নোৱাৰিলোঁ হয় আচলতে। কিন্তু এতিয়া বহুতখিনি পানী যিহেতু কমিছে, গতিকে আমি আহিছোঁ। আৰু ৰাস্তাবোৰ যিহেতু মানে বানপানী হৈছিলে, গতিকে ৰাস্তাবোৰ ঠায়ে ঠায়ে পানীয়ে মানে মাটিবোৰ লৈ গৈছে। গতিকে আৰু এনেকুৱা আৰু ৰাস্তাবোৰ সেয়া চাওক গাইছ, কি গছ। মই বাৰু ওচৰলৈ যাব পাৰিলে চেষ্টা কৰিম যাবলৈ। যে কি গছ চাওকচোন, খুব ভাল লাগিছে আচলতে। এয়া কিবা মানে দৰকাৰী গছ নে অদৰকাৰী? এইখিনিতে এটা কথা কওঁ যে গছ সদায় দৰকাৰী, কিন্তু গছডাল আচলতে মানে কিমান দৰকাৰী আমি সেইটো চাব লাগে। যেনিবা এতিয়া ধৰক এডাল মানে গছেতো অক্সিজেন দিয়ে, আপোনালোকে সকলোৱে জানে। গতিকে সকলো গছে আমাৰ দৰকাৰী, গতিকে কোনেও যাতে গছ তেনেকৈ নাকাটে। ছেভ প্লেণ্টছ ছেভ নেচাৰ। এয়া চাওক ইয়াত আহি পাইছে আচলতে, আৰু জাষ্ট ভিউটো চাওক। চ' এয়া পূৰা বনত নিয়ৰ পৰি আছে, আৰু আমি সকলোবোৰ এনেকৈ আহি 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 পাই গ'লোঁ এয়া পূৰা চেৰেং চাপৰি। চ' কেনেকুৱা অনুভৱ? চাওক গাইছ, এয়া মাকৈ খেতি, আৰু এয়া মাকৈ খেতিত কিবা পোকে ধৰিছে আচলতে, এনেকৈ পাতবোৰ খাই খাই পেলাইছে আচলতে। চ' মানে এনেকুৱা হ'লে অকণমান বেয়া লাগে আচলতে, কিন্তু কি কৰিব, পোকেওতো কিবা খাব লাগিব। হ'ল চাওক গাইছ, উদ্ভিদি নহয় আচলতে, এইখন নগাই হয়, কিন্তু তাতে জেনেৰেটৰ ফিট কৰি পেলাই এনেকুৱা এটা চিষ্টেম কৰিছে। আৰু গুৰু বান্ধৱাৰ মানে ডাইহাৰ্ড ফেন মই আগতে কৈছোঁ। ত' ইয়াৰ আমিও আছে আমাৰ বিকাশ দাৰ পূৰা ডাইহাৰ্ড ফেন। চ' কেনেকুৱা লাগিছে? ভাল লাগিছে, ধুনীয়া জেগা এইটো। মঙলদৈত মানে ইমান যে ধুনীয়া জেগা আছে, সেইটো মানে আপোনালোকে জানি লওক। আৰু চ' জাহিদ ভাই কেনেকুৱা লাগিছে তোমাৰ? মজা লাগিছে ব্ৰ, মজা একদম লাগিছে মজা। মানে। ত' কেনেকুৱা লাগিছে আহি পেলাই, তোমাৰ মতামতটো? মানে মাইণ্ডটো ফ্ৰেছ হৈ গৈছে মানে। কেনেকুৱা তোমাৰ এক্সপিৰিয়েঞ্চ? ভাল লাগিছে, গৰমটো বেছি হয়। গৰমটো অকণমান বেছি, একো নাই আৰু। সিদিনা বতৰটো বেছি ভাল লাগিছিলে, কিন্তু আমি টাইম একে আহিছিলোঁ। চ' প্ৰীতম কেনেকুৱা লাগিছে? ই আচলতে পূৰা ভিডিঅ'ত ব্যস্ত, অলপ ফটো মাৰত ব্যস্ত আছে। চ' গাইজ মানে আপোনালোকে কিবা পানী খালে, কিবা খালে, চ' মই সকলোকে কোৱা নাই, যিবোৰে পেলাই আচলতে। চ' আমি ডাষ্টবিনবোৰ সচৰাতে আমি ইউজ নকৰোঁ। আমাৰ মানে এইটো মানুহৰ মানে এটা বহুত ডাঙৰ এটা প্ৰব্লেম। চ' আমি ডাষ্টবিনবোৰ ইউজ নকৰোঁ, আৰু আমি কিবা এটা বস্তু খালোঁ, চ' খাই পেলাই দিওঁ নদীত। চ' সেই নৈয়ে আনি এইবোৰ বস্তুবোৰ ইয়াতে পেলাই দিয়ে, আৰু পেলাই দিয়াৰ লগে লগে এইবোৰ মাটি মানে সকলোবোৰ মাটিবোৰ বেয়া কৰি দিয়ে। যিহেতু আপোনালোকে জানে যে প্লাষ্টিক কোনো কাৰণত যিমান বছৰ থাকিলেও আচলতে মাটিৰ লগত মিক্স নহয়। গতিকে আপোনালোকে বটলবোৰ অনুগ্ৰহ কৰি পানীত নেপেলাব, কাৰণ পানীত হয়তো আপোনাৰ চকুৰ আগৰ পৰা দূৰ হ'ব পাৰে, কিন্তু সেই বস্তুটো আচলতে কেতিয়াও দূৰ নহয়। এনেকুৱা জেগাত আহি পেলাই ৰৈ গৈছে। আৰু ইয়াতে আহিলে গাইজ মই আৰু এটা কথা কওঁ যে আপোনালোকে সদায় আপোনালোকে গ্ৰুপত আহিব দেই। মই একদম মানে এইটো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে সদায় এনেকুৱা এটা জেগালৈ আহিলে বা যিকোনো জেগালৈ গ'লে আপোনালোকে সদায় গ্ৰুপত যাব। গ্ৰুপত যোৱাটো বহুতে প্ৰিফাৰ নকৰে, কিন্তু মই প্ৰিফাৰ কৰোঁ, কাৰণ যিকোনো বিপদ আপদ হ'লে এটা গ্ৰুপত থাকিলে আচলতে সেইখিনি ভয় নালাগে, যিখিনি ভয় আপুনি অকলে থাকিলে লাগিব। চ' গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এনেকুৱা জেগালৈ আহিলে আপোনালোকে বন্ধুবৰ্গৰ লগত আহক, নিজৰ ফেমিলিৰ লগত আহক, ছেফ থাকক, কিন্তু অকলে নাহিব। কাৰণ কিবা এটা বিপদ হ'লে আপুনি যিখিনি সঁহাৰি আপোনাৰ বন্ধুবৰ্গ বা আপোনাৰ ফেমিলিৰ পৰা পাব, সেইখিনি কিন্তু আপুনি অকলে থাকিলে কেতিয়াও কৰিব নোৱাৰে। চ' চাওক গাইজ, কিমান এটা নেচাৰেল জেগা আচলতে। এইবিলাক খেৰৰ ঘৰ, সৰু সৰু ঘৰ, আৰু এইফালে আমি এনেকৈ পূৰা গছৰ তলেদি গৈ আছোঁ। চ'
চ' কিমান এটা মানে ভাল লগা এটা দৃশ্য মই আপোনালোকক হয়তো বুজাব নোৱাৰিম। কি ক'ম মানে এইটো একদম মানে পূৰা মানে এনেকুৱা লাগিছে যেন আমি নৱেম্বৰ ডিচেম্বৰ মাহতহে আহিছোঁ যেন, কিন্তু এয়া নৱেম্বৰ ডিচেম্বৰ নহয়, আচলতে এয়া মে' মাহতে আহা আমি, আৰু ইমান ধুনীয়া এটা মানে পৰিৱেশ হয় আচলতে। চ' এইবোৰ জেগা হয়তো বানপানী হ'লে পানী চানী হয়। চ' আজি মোৰ এনেকুৱা লাগি আছে, মই সঁচা কথা কৈছোঁ যেন ডিস্কভাৰী চেনেলত মই কিবা চাইহে আছোঁ। এয়া পূৰা একদম ঘাঁহনি এখন, একদম পূৰা ৰিয়েল যিটো ফিলিং মানে নেচাৰেল। চ' আজি মোৰ একদম সঁচা কথা কৈছোঁ, আজিহে নেচাৰেল সেই ফিলিংটো লাগিছে। এনেকুৱা লাগিছে যেন মই কোনোবা ডিচেম্বৰ নৱেম্বৰ মাহত ক'ৰবাত এটা ঠাণ্ডা জেগাত আছোঁ। এনেকুৱা লাগিছে যেন মই শ্বিলঙত আছোঁ, কিন্তু এয়া কোনো শ্বিলঙো নহয় বা এয়া কোনো ঠাণ্ডা জেগাও নহয়, আৰু এয়া ডিচেম্বৰ বা নৱেম্বৰৰ মাহো নহয়। এয়া হৈছে মে' মাহ, আৰু মই আছোঁ বৰ্তমান চেৰেং চাপৰিত। আচলতে এনেকুৱা কিবা পোৱালি আচলতে এইবিলাক। চ' এনেকুৱা বনলৈ আহিলে চৰাইৰ পোৱালি দেখিছেনে গাইছ, কিমান এটা বেয়া লাগে। থৈ দে। চ' গাইছ, আপোনালোকে এনেকুৱা জেগালৈ আহিলে বা চেৰেঙলৈ আহিলে এই এনেকুৱা বনবিলাক যে আছে, এনেকুৱা যে বনবিলাক আছে, চ' এই বনবিলাক যাতে আপোনালোকে নখচে, একদম মই অনুগ্ৰহ কৰি কৈছোঁ। কাৰণ ইয়াতে আচলতে চৰাই আপোনালোকে দেখিলে যে কি ধুনীয়া মৰম লগা আচলতে পোৱালিবোৰ আচলতে চৰাই মানে ইয়াতে বাঁহ সাজে, আৰু বাঁহ সাজি পেলাই সিহঁতৰ পোৱালিবোৰ ইয়াতে ডাঙৰ কৰে আচলতে। গতিকে আপোনালোকে কোনো কাৰণত যাতে এই বনবিলাকতো হয়তো আছে এনেকুৱা বনবিলাকত, গতিকে আপোনালোকে কোনো কাৰণত যাতে এই বনবিলাক আপোনালোকে আহিলে নখচে। আপোনালোকে এইবোৰ খচক, কিন্তু এই যিবিলাক মানে জোপোহা হৈ পেলাই এনেকুৱা মানে বাঁহবিলাক আছে, এইবিলাক যাতে আপোনালোকে কোনেও নখচে। চ' গাইছ চাওক, এই পৰিৱেশটো আচলতে খুবেই ভাল লাগে আচলতে, আৰু এই সবিশেষ আমি দেখালোঁ। চ' আমি গোটেইবোৰ আচলতে ইয়াতে ফুৰা চকা কৰিলোঁ। ত' এতিয়াতো আপোনালোকক গোটেইবোৰ দেখালোঁ বাৰু। এতিয়া আমি ইয়াতে অকণমান মানে ছায়াত ৰখি আছোঁ। চ' আহকচোন বাৰু স্থানীয় ব্যক্তিসকলৰ মানে লগত অলপ বাৰ্তালাপ কৰোঁ আচলতে, যে তেওঁলোকৰ ইয়াতে থাকি কেনেকুৱা লাগে বা কি খেতি আছে কিবা এনেকুৱা। চ' ব'লকচোন বাৰু যাওঁ। কেনেকুৱা লাগে? ভাল লাগে। আৰু মানে বানপানী হ'লে আগতে আহিব লাগিব, বানপানী উঠিলেও যাব পাৰি। উঠি গৈছে এনেই ৰাতিটো একো ভয় ভীতি একো নাই। আপোনাৰ খোৱা লোৱা চব ইয়াতে? খেতি কি আছে এনেই বৰ্তমান? খেতি এতিয়া মাকৈ আছে, এতিয়া বৰ্তমান একো নাই। মাকৈ পানীয়ে চব চেছ কৰি দিয়ে। খেতি আছে, এতিয়া ধৰক খালী মাটিটো এনেই গৰুবোৰ ইয়াতে এতিয়া ৰাখিছে, আকৌ বানপানী হ'লে লৈ যাব লাগিব। এতিয়া বানপানী হ'লে নিৰুৱে হয়, নহ'ল কাৰণে হয় ঠিকে আছে। কেইজনমান আছে ইয়াতে মানুহ? আমাৰ এইখিনিতে ধৰ 6জন 7জন 8জন। এই আপোনালোকৰ আছে 8জন। এইটো কি মৰা নদী নেকি? ইফালে যে সোমাই আহিছে মাগুৰটা? এইটো হেৰি নদীটো নদী এইটোৱে এইটো ধনচিৰি। ঠিকে আছে বাৰু, লগ পাই ভাল লাগিল। তো গাইছ, আমি পূৰা মানে তাৰ পৰা ভাগৰি চাগৰি আহি পালোঁ, আৰু আহি পেলাই ভেবাঘাট ৰোডত এইটো মানে এনেকুৱা এটা তেল ডিপ আছে। কি নাম তেল ডিপটো? মানে কি আছে নিজে আছাম অইল। চ' এইটো আছাম অইলৰ আণ্ডাৰত এটা মানে ইয়াতে তেল ডিপ আছে। চ' এইটো পানী খোৱা মানে খুব এটা ভাল ব্যৱস্থা কৰি দিছে। চ' আপোনালোকে কেতিয়াবা আহিব পাৰিব, আৰু ইয়াতে পূৰা মানে ইয়াতে চ' নৰ্মেল, ইয়াতে ক'ল্ড, এইটো নৰ্মেল, এইটো হট মানে গৰম। হে গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এনেকুৱা নতুন ভিডিঅ' মই আনি থাকিম মাজে মাজে। চ' আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।